আমাৰ খৈৰাবাৰীত ভূঞাঘাটত প্ৰায় 700ৰ পৰা 800লৈ আমাৰ BPF কৰ্মী আমাৰ দলত জইন কৰিছিলে আৰু এই জইন কৰা ব্যক্তিসকলক মানে ভুলক্ৰমে জবৰদস্তি তেখেতসকলে ভাবুকি দি মানে খৈৰাবাৰীক জইন কৰাত তেখেতসকলে মানে BPF মানে জিন্দাবাদ বুলি ক'ব দিওঁতে মানে UPPL জিন্দাবাদ বুলি ফালে কৈ থকা মানে পৰ্টেল নিউজত মানে তথ্যটো আছে। আমাৰ ভেৰগাঁও জিলাত BPF দলৰ যি নাটকীয় মানে জইনিং আমাৰ 27 তাৰিখত খালিংদুৱাৰ, 30 ছেপ্টেম্বৰত মুদৈগুৰি আৰু 1 অক্টোবৰত খৈৰাবাৰী, এই তিনিটাত যি মানে নাটকীয়ভাৱে BPFে ৰাইজক মানে আঁৰত ৰাখি ভুৱা দি যি জইনিং চেৰিমনি কৰিলে তাৰ প্ৰতিক্ৰিয়া হিচাপে মই আজি তিনিটা ব্লক কমিটিৰ সভাপতিসকলক লৈ আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ যে 27 তাৰিখে তেখেতসকলে খালিংদুৱাৰৰ বৰদলৈ ভৱন স্মৃতি ভৱনত তেখেতসকলে মানে জইনিং চেৰিমনি কৰিছিলে। তাত তেখেতসকলে প্ৰায় 1700 জইনিং কৰা বুলি ফালে কৈছিল, কিন্তু আমি জানিব পৰা মতে আমি তাৰ পৰা তথ্য পোৱা মতে মাত্ৰ জনসাধাৰণৰ বা মানুহৰ সমাগম মাত্ৰ 500হে হৈছিল আৰু তাতে তেখেতসকলে 1700 জইনিং দেখাইছিল। তাত আমি কিবা কৰা মতে পৰ্যবেক্ষণ কৰা মতে আমাৰ UPPLৰ কোনো কৰ্মী তাত এজনো নাই, বিগ জিৰ'। আৰু তেখেতসকলে মানে ফটা ঢোল বজাই বিৰাট যোগদান বুঢ়া বুলি ক'বলৈ গৈ আছে। ইয়াৰ পিছত তেখেতসকলে মুদৈগুৰিত 30 অক্টোবৰত 30 ছেপ্টেম্বৰত তেখেতসকলৰ কালাইগাঁৱৰ স্থানীয় বিধায়ক দুৰ্গাদাস বড়োক নেতৃত্বত এটা ভুৱা তেখেতসকলৰে সভাপতিক ভুৱা এটা তথ্য দি বাহিৰৰ পৰা বহুতো আমাৰ মাইনৰিটি ভাইসকলক আনি তেখেতসকলে বিৰাট মানে যোগদান কৰা বুলি পেলাই দেখুৱালে। সাংবাদিক বন্ধুসকলৰ কিছু সাক্ষাতত তেখেতসকলে আমি দেখা পালোঁ তথ্যমতে আমি আগতেও মানে BPFত আছিলোঁ, আকৌ এতিয়াই BPFত জইন কৰিছোঁ বুলি ফালে তেখেতসকলে কিছু সাক্ষাৎকাৰ লোৱা আমি দেখা পালোঁ। আমি অনুসন্ধান কৰি পালোঁ তাতো আমাৰ UPPL কৰ্মী একে জিৰ' মানে নাই, শূন্য। মানে তাতে এনেকুৱাও হ'ল যে UPPL কৰ্মী কিমান আছে হাত উঠাওক বুলি পেলাই যেতিয়া নেকি তেখেতসকলে ক'লে মানে এজনো নাই। এনেকুৱা ধৰণৰ মানে এটা হাস্যকৰ মানে জইনিং চেৰিমনি BPFে পাতি আছে আৰু ৰাইজৰ মাজত তেখেতসকলে ভুৱা প্ৰচাৰ কৰি আছে। তাৰ কাৰণে তেখেতসকলক মই গৰিহণা দিছোঁ। তেখেতসকলে জইনিং চেৰিমনি কৰাত আমাৰ কোনো ক'বলগীয়া নাই, কিন্তু এনেকুৱা ধৰণৰ মানে মিছা কথা মানে প্ৰকাশ যাতে তেখেতসকলে নকৰে তাৰ বাবে তেখেতসকলক মই সকীয়াই দিছোঁ। ইয়াৰ পিছত 1 অক্টোবৰ খৈৰাবাৰীত তেখেতসকলে জইনিং চেৰিমনি কৰিলে। তাতো তেখেতসকলে কি কৰিলে, বাহিৰৰ পৰা গোটেই মানুহ লৈ গ'ল। দুৰ্ভাগ্যজনক আমি দুখ প্ৰকাশ কৰিছোঁ, তেখেতসকলে তাতে আমাৰ UPPLৰ 551 জইন হোৱা বুলি ক'লে। আমি তথ্য বিচাৰি তাতে পালোঁ মাত্ৰ 7জন আৰু ইও 2020 BTC নিৰ্বাচনতে আমাৰ দলৰ পৰা আঁতৰি থকা ব্যক্তি আৰু দলৰ হৈ তেখেতসকলে বিৰুদ্ধে কাম কৰি থকা ব্যক্তি। এই ব্যক্তিসকলৰ নামবিলাক মই ক'বলৈ বিচাৰিছোঁ। শ্ৰী ভৱন চন্দ্ৰ বড়ো, তেখেত আমাৰ
মানে UPPLৰ কৰ্মী আছিল আৰু 29 তাৰিখে তেখেতে আমাৰ পৰা অব্যাহতি বিচাৰিছিল, আমি অব্যাহতি দিছোঁ। ইয়াৰ পিছত আছিল আমাৰ বাপন বসুমতাৰী। 2020 ইলেকশ্যনৰ পিছত BPFৰ চৰকাৰ গঠন কৰিবৰ কাৰণে হষ্ট ট্ৰেইনিং তেখেতে আমাৰ UPPL দলৰ কিছুমান MCLA কিনিবৰ কাৰণে মানে প্ৰচেষ্টা চলাইছিল আৰু তেখেতে ধৰা পৰি সেই দিনাৰ পৰাই আমাৰ দলৰ পৰা আঁতৰি আছিল আৰু BPFৰ হৈ কাম কৰি আছে। লাবণ্য স্বৰ্গীয়াৰী, বিষ্ণু বড়ো, প্ৰতাপ বৰ্মন, লয়ন স্বৰ্গীয়াৰী, ইয়াৰ পিছত হ'ল আপোনাৰ হিমাংশু ৰাভা। এই 6জন ব্যক্তিও 2020 নিৰ্বাচনৰ পৰাই আমাৰ দলৰ পৰা আঁতৰি থকা আৰু আমাৰ দলৰ বিৰুদ্ধে কাম কৰি থকা। এই হিচাপে তেখেতসকলে BPFত জইন কৰাত এক প্ৰকাৰ আমাৰ UPPLৰ খৈৰাবাৰী ব্লক কমিটিৰ এটা দলীয়ভাৱে আমাৰ বিৰুদ্ধে কাম কৰা মানুহ কম হোৱাৰ কাৰণে আমাৰ কাৰণে লাভজনকহে হৈছে আৰু তেখেতসকল যোৱাৰ কাৰণে বহু BPF কৰ্মীয়ে আমাৰ দলত যোগদান কৰাৰ মত প্ৰকাশ কৰিছে আৰু আমি কেইদিনমানৰ পিছত আমি জইনিং চেৰিমনিবিলাক পাতিম। আমি ৰাইজক হোৱাদি নহয়, আমি তথ্য সহকাৰে আমি জইনিং চেৰিমনিবিলাক পাতিম আৰু নিশ্চয় আমাৰ সাংবাদিক বন্ধুসকলে প্ৰকাশ কৰিলে আপোনালোকে তথ্যবিলাক মানে একে স্পষ্টভাৱে বুজি পাব। যে মই ক'বলৈ বিচাৰিছোঁ 15 বছৰ শাসনকালত যিহেতু মানে আমাৰ BTC চৰকাৰ বা হাগ্ৰামাৰ নেতৃত্বত BPF চৰকাৰৰ কোনো মিছন আৰু ভিজন নাছিল আৰু এই মিছন আৰু ভিজন নথকাত কাম কৰি কৰি যিখিনি BPF নেতা, যিখিনি BPF কৰ্মী, এই BPF কৰ্মীসকলে কিন্তু আমাৰ UPPL দলত বহু যোগদান কৰিছে আমাৰ খৈৰাবাৰীত আৰু এই তথ্যবিলাক আপোনালোকে পাব। যেহেতু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL, BJP আৰু BSPৰ যি চৰকাৰ, তাত যেহেতু মিছন আৰু ভিজন আছে, সকলো জনগোষ্ঠীৰ কাৰণে উন্নয়নমূলক মানে কামৰ কাৰণে সুকীয়া মানে আমাৰ চেলবিলাক বনাই দিয়া হ'ল। যেহেতু আমাৰ চেণ্ট্ৰেল চেলৰ পৰা আমাৰ ডিষ্ট্ৰিক্টত 8টা চেল আছে, সকলো জনগোষ্ঠীক নিজৰ হৈ কাম কৰিবৰ কাৰণে আমাৰ UPPL দলে যেহেতু সুবিধা দি আছে, ডেকাসকলৰ কাৰণে ক্ৰিয়াৰ ব্যৱস্থা, সংস্থাপনৰ ব্যৱস্থা, Super 50ৰ ব্যৱস্থা, বৰ্তমান আমাৰ ক্ৰিয়াৰ কাৰণে আমাৰ সন্তোষ ট্ৰফি, ISPL, দুৰণ কাপ, এই গোটেই প্ৰতিযোগিতাবিলাক আমাৰ দলৰ পৰা কৰি দিয়া হৈছে আৰু ডেকা সমাজক মানে ইউথছক মানে ভৱিষ্যতৰ যি উজ্জ্বল যি মানে ৰাস্তা বা ভৱিষ্যত চৰকাৰে ইউথৰ কাৰণে কি কৰিব বিচাৰিছে এইটো স্পষ্টভাৱে প্ৰকাশ কৰাৰ কাৰণে গোটেই ডেকা সমাজবিলাক আমাৰ UPPL দলত আছে। মহিলাসকলক 15 বছৰে তেখেতসকলে কি কৰিছিলে? আন্ধাৰত ৰাখি কিনা বেচা কৰিছিলে। কোনো তেখেতসকলৰ মিছন আৰু ভিজন নাছিলে। আমাৰ দল চৰকাৰত অহাৰ 3 বছৰ পূৰ্ব নোহোৱাতে মহিলাসকলৰ কাৰণে এটা ভিজন কৰিলে। সেই ভিজনৰ দ্বাৰা মহিলাসকলক ইতিমধ্যে 3865 আত্মসহায়ক গোটক প্ৰথম কিস্তি হিচাপে 25,000কৈ টকা দিলে আৰু এই বিশ্বাসত মহিলাখিনিও আজি আমাৰ UPPL দলৰ হৈ UPPL দলক মানে আশ্বাসত লৈছে। ইয়াৰ পিছত আৰু আমাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ মাজত যেহেতু হাগ্ৰামা চৰকাৰে কোনো অধিকাৰ দিয়া নাছিলে, বৰ্তমান বিশেষকৈ আমাৰ মাইনৰিটি ভাইসকলক এটা মিছা কথাত বিশেষকৈ যিটো উচ্ছেদ অভিযানৰ সম্পৰ্কে তেখেতে নিজেই মানে 1700 ওপৰৰ ব্যক্তিসকলক মানে উচিত জাননী কৰাৰ কাৰণে তেখেতে এটা প্ৰচেছ কৰি থৈ গৈছিল। এই কথাটো আজি মানে আদালতত মানে কিবা হৈ আছে,
এই আইনৰ দ্বাৰা এই উচ্ছেদ অভিযানৰ কাৰণে প্ৰক্ৰিয়া হৈ আছে। এই প্ৰক্ৰিয়াটো আমাৰ দলে UPPL দলে কি কৰিছে, তেখেতসকলক সংস্থাপনৰ দ্বাৰাই যাতে উচ্ছেদটো কৰোৱা হয়, হাগ্ৰামাৰ যিটো নীতি এই নীতিটোৰ বিৰুদ্ধে যাতে আমাৰ মানুহখিনিক সম অধিকাৰ দিব পাৰি, তাৰ কাৰণে আমাৰ দলে কিন্তু কাম কৰি আছে। মানে উচ্ছেদ অভিযানটো এতিয়া বৰ্তমান স্থগিতকৰণ আমাৰ UPPL দলৰ পৰা কৰোৱা হৈছে। আৰু এই উচ্ছেদ অভিযানৰ পৰা যাতে মাইনৰিটি ভাইসকলে যাতে পৰিত্ৰাণ পায়, তেখেতসকলে যাতে চৰকাৰৰ দ্বাৰা সহায় হয়, এই কাৰণে কি কৰা হৈছে, আমাৰ যোৱা কালি 2 তাৰিখত মিছন বৈশ্যমতী, এই মিছন বৈশ্যমতী লঞ্চ কৰা হৈছে আমাৰ BTR চৰকাৰৰ পৰা। যিসকলে উচ্ছেদ অভিযানৰ সন্মুখীন হৈছে তেখেতসকলে এই মিছন বৈশ্যমতীত আবেদন কৰক, আৰু এই মিছন বৈশ্যমতীৰ দ্বাৰা তেখেতসকলে কি পাব, তেখেতসকলৰ যি ন্যায় এই ন্যায়টো তেখেতসকলে পাব। আৰু যদি উচ্ছেদ হয় তথাপিও তেখেতসকলে পুনৰাই মানে সংস্থাপনটো পাব। আৰু যোৱাকালি এটা লঞ্চ কৰিলে আমাৰ মানে প্ৰমোদ বড়ো ছাৰে, UPPL BSP আৰু BJP চৰকাৰে এই লঞ্চৰ দ্বাৰা মানে ঠেংফাখৰি আঁচনিটো তেখেতসকলে লঞ্চ কৰিলে যোৱাকালি। আমাৰ BTCত 420টা VCDC আছে, আৰু এই 420টা VCDCত কি দিব, ঠেংফাখৰিৰ অধীনত, আঁচনিৰ অধীনত এজন শিক্ষিতা ছোৱালী বা মহিলা এটা VCDCত মানে তেখেতসকলে কি কৰিব, এপইণ্টমেণ্ট দিব। আৰু এই এপইণ্টমেণ্টৰ দ্বাৰা আমাৰ মানে যিখিনি শিক্ষিত ছোৱালী বা শিক্ষিত মহিলা তেখেতসকলক সংস্থাপন দিবলৈ বিচাৰিছে। আৰু গাঁৱত VCDC লেভেলৰ গাঁৱত যিখিনি আমাৰ শিক্ষিত মহিলা বা ছোৱালী আছে তেখেতসকলক ঘৰে ঘৰে গৈ তেখেতসকলে ছ'চিয়েল মিডিয়াৰ জ্ঞান তেখেতসকলে বিনা পইচাই মানে প্ৰদান কৰিব। এই গোটেইবিলাক আঁচনি মিছন আৰু ভিজন যিহেতু আমাৰ মানে দলে ৰাইজক দি আছে, আৰু সেইকাৰণে ৰাইজে আমাৰ UPPL দলত বিশ্বাস আৰু আশ্বাস ৰাখি সকলোৱে আমাৰ দলত যিসকলে BPFৰ মানে জনা ব্যক্তি আছে তেখেতসকলো আমাৰ মানে UPPLক সমৰ্থন জনাই কাম কৰাটো আমি দেখিবলৈ পাই আছোঁ। আৰু হাগ্ৰামা মহিলাক মই মানে ধিক্কাৰ দিওঁ যে তেখেতৰ যিখিনি নেতা তেখেতসকলৰ যি নাটক, এই নাটকৰ জৰিয়তে যাতে তেখেতে আৰু ভৱিষ্যতত মানে জইনিং চেৰিমনিবিলাক নকৰে আৰু আমাৰ মাজত যাতে প্ৰপাগাণ্ডা নকৰে, তাৰ কাৰণে তেখেতক মই পুনৰাই মানে সকীয়াই দিছোঁ। আৰু ভৱিষ্যতত আমাৰ UPPLৰ দলৰ মানে ভালৰ কাৰণে ৰাইজৰ যি মতামত, এই মতামতটো মই সন্মান জনাইছোঁ। আৰু এই 3টা মানে জইনিং কাৰ্যসূচীত আমাৰ দলীয় কৰ্মীয়ে বা আমাৰ ব্লক সভাপতি সম্পাদকসকলে, আমাৰ দলৰ নেতাসকলে ৰাইজৰ মাজত যি বিভ্ৰান্তিৰ সৃষ্টিৰ পৰা ৰাইজক বুজায়, আমাৰ কৰ্মীসকলক বুজায়, তেখেতসকলৰ যিটো মানে ভুৱা মানে জইনিং চেৰিমনি, এই চেৰিমনিটিত যাতে কোনো ব্যাঘাত নজন্মাকৈ তেখেতসকলে মানে কৰি দিলে, আমাৰ UPPL দলৰ হৈ তেখেতসকলে সবল নেতৃত্ব কৰিলে, তাৰ কাৰণে মই তেখেতসকলক আজি ধন্যবাদ জনাইছোঁ। আৰু সদৌ পুনৰাই আমাৰ জইনিং চেৰিমনিবিলাক হ'ব। নিশ্চয় আমি দুৰ্গা পূজাৰ আগে আমাৰ খৈৰাবাৰীত ভূঞাঘাটত প্ৰায় 700ৰ পৰা 800লৈ আমাৰ BPF কৰ্মীয়ে আমাৰ দলত জইন কৰিছিলে। আৰু এই জইন কৰা ব্যক্তিসকলক মানে ভুলক্ৰমে জবৰদস্তি তেখেতসকলে ভাবুকি দি মানে খৈৰাবাৰীক জইন কৰাত তেখেতসকলে মানে BPF মানে জিন্দাবাদ বুলি ক'ব দিওঁতে মানে UPPL জিন্দাবাদ বুলি ফালে কৈ থকা মানে পৰ্টেল নিউজত মানে তথ্যটো আছে।